প্ৰথম কথাটো হ'ল মই দীপক বড়ো কুমাৰিকাটা UN একাডেমি যি আমাৰ বিদ্যালয় ইয়াৰ পৰা 97% লৈ পেলাই 582 টোটেল মাৰ্কছ লৈ এই বছৰ 2022ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত হি পাছ কৰিব পাৰিছে বা সুনাম কঢ়িয়াই আনিব পাৰিছে কুমাৰিকাটা অঞ্চল বা এই গাঁওবাসীৰ কাৰণে। তো তাৰ কাৰণে মই পোনপ্ৰথমে দীপক বড়োক শুভেচ্ছা আৰু অভিনন্দন মই জনাইছোঁ। তেখেতসকলক মা দেউতাক মই ধন্যবাদ যাচিছোঁ আৰু স্কুল যি কৰ্তৃপক্ষ আছে প্ৰিন্সিপাল শিক্ষক আৰু স্কুলৰ চেয়াৰমেন সকলোকে মই ধন্যবাদ মই শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ। এইটো এটা সহজ ৰিজাল্ট নহয়, কাৰণ অসমত যি টপ 10 সেৱাৰ অধীনত যি ডিক্লেয়াৰ হৈছে তাত 99.5 এইটো হাইষ্ট নম্বৰ আৰু 98টো 55গৰাকী যি শিক্ষাৰ্থীয়ে স্থান প্ৰাপ্ত হৈছে তাৰ মানে লয়েষ্ট ৰেংকটো 98। অন্য বছৰত এই ৰেংকটো কেতিয়াবা কমে কেতিয়াবা বাঢ়ে, এই বছৰ অলপ বাঢ়িছে। তো আমাৰ দীপক বড়োৱে তেওঁ 97 বড়ো মাধ্যমত পঢ়ি পেলাই উইদাউট মানে কোনো টিউশ্যন নলোৱাকৈ শিক্ষক বা শিক্ষয়িত্ৰীসকলে যিখিনি পঢ়াইছিল আৰু নিজৰ মানে যিখিনি প্ৰচেষ্টা যথেষ্ট কষ্টৰে তেওঁ পঢ়ি পেলাই এইখিনি সি স্থান বা এইখিনি সি পাৰ্চেণ্ট পাইছে, ইয়াৰ কাৰণে মই গৌৰৱ ফিল কৰিছোঁ। ঘৰত আহি মই দেখা পাইছোঁ যে ঘৰত পৰিয়াল অতিকে দৰিদ্ৰ আৰু খেতি কৰা মানে বা দিন হাজিৰা কৰা এটা পৰিয়াল হয়। তৎসত্ত্বেও এই পৰিয়ালত তাৰ ডাঙৰজনী যি বাইদেউ তেওঁ গ্ৰেজুৱেশ্যন কৰিছে আৰু ছেকেণ্ড যি ল'ৰা আছে তেওঁ পঢ়ি আছে এতিয়া হাই ছেকেণ্ডাৰীত আৰু এতিয়া এইবাৰ মেট্ৰিকত সি মানে 97 মানে বড়ো মাধ্যমৰ আটাইতকৈ বেছি পাৰ্চেণ্টেজ লৈ পেলাই সি এইবাৰ পাছ কৰিব পাৰিছে। কিয়নো 15টা বছৰ নিখিল বড়ো ছাত্ৰ সন্থাই গুণগত শিক্ষাৰ কাৰণে আমি কাম কৰি আছোঁ আৰু আমি কেৰিয়াৰ কাউন্সিলিং আমাৰ ছাত্ৰ ছাত্ৰীক আমি মটিভেশ্যন আমি দি আহিছোঁ। আৰু এই ক্ষেত্ৰত কমল কুমাৰ ব্ৰহ্ম আমাৰ যি বিশিষ্ট শিক্ষাবিদ আৰু সাহিত্যিক তেখেতৰ নামত 10টা স্থান আমি যিহেতু চিলেকশ্যন কৰোঁ, এইবাৰ চিৰাং জিলাত বেংটলত আমি এইটো দিবলৈ গৈ আছোঁ আৰু ইয়াত দীপক বড়ো প্ৰথম স্থান এইবিলাক পাবলৈ সক্ষম হৈছে। তো আমি অহা 14 তাৰিখে তেখেতসকলক আমি আমাৰ যি আদৰণি আমাৰ কাৰ্যসূচী আছে বা তেওঁলোকক আমি এডমিশ্যনৰ কাৰণে যিখিনি সহায় সহযোগ ফাইনেন্সিয়েলি যিখিনি দিব লগা আছে এটা সুন্দৰ কাৰ্যসূচীৰ মাজেদি আমি এইটো সম্পন্ন কৰা হ'ব। ঘৰখনত মই অহাৰ এটা ইচ্ছা আছিল, অলপ পিছত মই UN একাডেমি কুমাৰিকাটালৈও মই যাম, তাতে মই সকলো আমাৰ শিক্ষাগুৰুসকলৰ লগত অলপ মত বিনিময় কৰিম। মই বড়োলেণ্ড আমাৰ কাউন্সিল চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়ালৈ মই আহ্বান জনাইছোঁ যে যদিও এইটো প্ৰাইভেট স্কুল UN একাডেমি গুণগত শিক্ষা মানে আগবঢ়াই নিয়াৰ কাৰণে এইটো স্কুলবিলাক স্থাপন কৰা হৈছিল, যেনেকুৱা জাতীয় বিদ্যালয় হয়, শংকৰদেৱ শিক্ষা নিকেতন হয়। তো কুমাৰিকাটা UN একাডেমি আৰু খৈৰাবাৰী UN একাডেমি এই বছৰ 97% সুনাম কঢ়িয়াই আনিছে বা মাৰ্কছ কঢ়িয়াই আনিছে। চ' বড়োলেণ্ড যি কাউন্সিল চৰকাৰ আছে BTR চৰকাৰ আছে সেই চৰকাৰৰ তৰফৰ পৰা দুয়োখন বিদ্যালয়ক মানে আৰ্থিক অনুদান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে আন্তঃগাঁথনি উন্নয়নৰ কাৰণে দিব লাগে বুলি মই মিডিয়াৰ যোগেদি মই কৈছোঁ আৰু তেখেতৰ লগত চিফ ডাঙৰীয়াৰ লগত মই নিজাববীয়াকৈ মই কথা পাতিম যাতে সেই স্কুলত আৰু ভালকৈ শিক্ষা দান বা শিক্ষা দিয়া আৰু লোৱা সেই প্ৰক্ৰিয়াটো সুন্দৰ এটা পৰিৱেশত সুন্দৰ এটা আন্তঃগাঁথনিৰ মাজত যাতে সম্পন্ন কৰিব পাৰে বা এইখিনি যাতে কৰিব পাৰে তাৰ কাৰণে মই চৰকাৰৰ লগতো আলোচনা কৰিম। এটা ভাল খবৰ আৰু মানে আমাৰ কাৰণে এটা গৌৰৱৰ খবৰ, দাউগাংবাৰী যোনটো হাইস্কুলৰ কথা তাত 100% মানে 5% ইয়াত আহিছে। বহুতো চৰকাৰী বিদ্যালয় আছে ভাল ৰিজাল্ট কৰিছে, ধেমাজিৰ কথাই হওক, শিৱসাগৰৰ কথাই হওক বা আমাৰ বৰপেটা বা আন এৰিয়াটো এনেকুৱা 100% ৰিজাল্ট কৰা বহুতো চৰকাৰী বিদ্যালয়বিলাকে তেওঁলোকে গুণগত শিক্ষা প্ৰদানেৰে ছাত্ৰ ছাত্ৰীক মানৱ সম্পদ গঢ় দিয়াত তেওঁলোকে সক্ষম হৈছে। কিন্তু বহুতো চৰকাৰী বিদ্যালয় য'ত নেকি ৰিজাল্টৰ 5% মানে এইবাৰ 5%ও আছে, 10%ও আছে, 15-20 বহুত নিম্নগামী। তো কি কাৰণ হৈছে তাত শিক্ষক শিক্ষয়িত্ৰীৰ অভাৱ
না তাত মানে শিক্ষাগুৰুসকল থকা স্বত্তেও তাত মানে ভালকৈ মানে ক্লাছ হৈছে না নাই বা কি প্ৰক্ৰিয়াৰে চলিছে মেনেজমেণ্ট কমিটি কেনেকৈ আছে বা প্ৰিন্সিপাল কেনেকৈ আছে হেডমাষ্টাৰ কেনেকৈ সেই বিষয়বিলাকক লৈ পেলাই এতিয়া যিহেতু বৰ্তমান গুণোৎসৱ পাতি আছে এই বিষয়টো নজৰ দিব লাগে তাত সম্পূৰ্ণ ইভালুৱেশ্যন মূল্যাংকন ওলাই পৰিব আৰু ইনস্পেক্টৰ অফ স্কুলেই হওক বা যিখিনি শিক্ষা বিভাগৰ ডিপাৰ্টমেণ্ট আছে তেওঁলোকে ভালকৈ যেতিয়া নজৰ দিব ভালকৈ যেতিয়া ব্যৱস্থাটো ল'ব নিশ্চয় তাত মানে ভাল মানে ৰিজাল্ট হ'বই লাগিব তো ইয়াৰ কাৰণে মই আহ্বান জনাইছোঁ যে চৰকাৰৰ যি বিভাগ সেই বিভাগটোৱে টপ টু বটম ভালকৈ চাব লাগিব আৰু চালেহে ঠিক হ'ব আৰু শিক্ষাগুৰুসকলেও নিজৰ দায়িত্ব যি মানে আছে ৰেছপনচিবিলিটি সবকে নিজৰ ল'ৰা ছোৱালী বুলি পঢ়াব লাগিব নিজৰ ল'ৰা ছোৱালী আন কোনোবা স্কুলত পঢ়িছে আৰু নিজে যদি ক'ৰবা মানে তেওঁ পঢ়াই আছে এইটো মানে পাৰ্থক্য এনেকুৱা হ'ব নালাগে যে মোৰ ল'ৰা ছোৱালী য'ত পঢ়িছে মই তাতহে ধ্যান ধাৰণা দিম আৰু মই য'ত পঢ়াই আছোঁ মই য'ত চাকৰি কৰি আছোঁ সেই মানে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক মই ভালকৈ মানে মই মনোযোগ নিদিম বা ভালকৈ তাত শিক্ষাদান নহ'ব সেই পাৰ্থক্যটো কেতিয়াও ৰাখিব নালাগে তো ইয়াৰ কাৰণে মই এইখিনি আহ্বান জনাইছোঁ বা প্ৰাইভেট স্কুল হওক আমি ভাল ৰিজাল্ট পাবলৈ সক্ষম হ'ম ধন্যবাদ